Hi guys, welcome back to my YouTube channel Zindagi Vlogs. So guys, কি খবৰ আপোনালোকৰ? তো guys, আপোনালোকৰ কাৰণে আজি অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো। তো guys, আৰু এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকৰ পৰিচিত ডিম্পু বৰুৱা আপোনালোকে সদায় তেওঁৰ ভিডিও চায়। তো guys, আজি তেওঁৰ এটা ভিডিও ক্লিপ দেখাম। তো guys, ডিম্পু দাই জাৰ্মানত যাই আছে, আপোনালোকে সকলোৱে গম পায়। তো ব্লগ জাৰ্মানত যোৱা অলপ ক্লিপখিনি চাওঁ হওক। লগত বহিছে মেঘৰঞ্জনী বা আৰু নীলদা। আমি গৈ আছো দিল্লী। ভাল লাগিলে আজি মানে আমি একেলগে কোইনসিডেন্টলি ডিম্পুৰ লগত একেলগে শ্বিট শ্বেয়াৰ কৰিলো। ডিম্পু কলে গৈছে জানে নাই আমাতকৈ আগত যাব জাৰ্মানী যাব আজি। কথা গম পালো অসমত ই ৰিক্সা যি আজি গলি গলি মোৰ কৃষ্ণমতে আছে। এই ই ৰিক্সাৰ বিজনেছ ফাৰ্ষ্ট নীলদায়ে ষ্টাৰ্ট কৰিছিল অসমত। তো ফেচবুকত চাব এটা ভিডিঅ' দিছোঁ এখেতৰ লগত ই ৰিক্সাৰ ওপৰত। ইয়াত বাৰু বেছি কথা নাপাতো আৰু আহি পালো ইয়াত দিল্লী। আহি পালো দিল্লী। বাই বাই দাদা। বাই বাই, হেপী জাৰ্নি। ভালকে যাবা, পুৰা আমাক মেমৰিজ লৈ আহিবা। ইয়াৰ পৰা সেই মেইন যাত্ৰা আৰম্ভ। টাৰ্মিনেল 3ৰ পৰা ফ্লাইট আছে নন ষ্টপ 10। তো গাইজ ডিম্পু বৰুৱা জাৰ্মানত যোৱা ক্লিপটো চালে। তো গাইজ ইয়াৰ লগতে আৰু এখন ইউটিউবাৰ আমাৰ মৰমৰ বিকাশ চেত্ৰী। তো আপোনালোকে তেওঁকে নিশ্চয় সকলোৱে চিনি পায়। তো গাইজ কমেণ্ট কৰিব আপোনালোকে চিনি পায় নাপায়। তো গাইজ কমেণ্ট কৰিব। আৰু গাইজ আমাৰ বিকাশ চেত্ৰীয়ে ধুনীয়া এখন কাৰ ক্ৰয় কৰিলে চাগে। তো অলপ ক্লিপটো চাওঁ হওক। আৰু কাৰখন হ'ল ছুপাৰ কাৰ, কাৰখন চাই নিশ্চয় গমেই পাইছে। তো অলপ ক্লিপটো চাওঁ। আৰু এইখন গাড়ীৰ ভিতৰৰ পৰাই আজি আমাৰ ব্লগ আৰম্ভ। ছুপাৰ কাৰ ইন আছাম। আপোনালোকে গাড়ীখন দেখা পাইছে, এইখন হ'ল পৰ্চ। যিবোৰ গাড়ী আমি বেছিভাগ দিল্লী মুম্বাই এনেকুৱা দেখা পাই থাকোঁ, কিন্তু এতিয়া আমি গুৱাহাটীত অসমতো আহি গৈছে আমাৰ মাজত। যোৱাকালিও মই ইয়াতে আহিছিলোঁ, যোৱাকালিও আমি এখন গাড়ীত ফুৰিছোঁ, এটা এক্সপিৰিয়েঞ্চ লৈছিলোঁ। যিহেতু আমাৰ এটা ইমান এটা নাই, ধৰক শ্বৰুমো নাই বা এনেকুৱা ধৰণৰ গাড়ীও বহুতে নানে, পইচা থাকিলেও মানে আনিবৰ কাৰণে ভয় কৰে। অকণমান আগতে আপোনালোকক ক'লোঁ যে ছাৰ্ভিচ চেণ্টাৰ নাই বা আনি পেলাই অকণমান ভয় কৰে আৰু আনিবৰ কাৰণে। কিন্তু আমাৰ মাজত আমাৰ সাহসী ভাই আছে, ইজাজুৰ ভাই আছে। ইজাজুৰ ভাই কি খবৰ? ইজাজুৰ দা আছে, ইজাজুৰ ভাই। আৰু ইজাজুৰ ভাইৰে হয় এইখন গাড়ী। ফাৰ্ষ্টতে কংগ্ৰেচুলেশ্যন। থেংক ইউ। কিমান দিন হ'ল আনা এইটো? একমাহমান হৈছে। ফিউজনৰ পৰা অনা গৈছে, দিল্লী ফিউজন। পোনপ্ৰথমতে আমি এইখন গাড়ীৰ অৰিজিনেল প্ৰাইচটো হয়, আৰু কোনোবা যদি কিনিব যায় অৰিজিনেল, সেইটো কিমান প্ৰাইচ হয়? আপোনাৰ এতিয়া এক শ্বৰুম 180, অন ৰোড আপোনাৰ 2 crores মান পৰি যাব। 2 crores? মই প্ৰাইচৰ বাৰু কমে কৈ আছিলোঁ, মই 1.5 crore কৈ আছিলোঁ। কিন্তু এইখনৰ প্ৰাইচ 2 কোটি টকা। 2 কোটি টকাৰ এখন গাড়ী। এখন গাড়ীখন আপোনালোকে এবাৰ চাই লওক। এখন গাড়ী আমাৰ এটা অকণমান চলোৱা দিগদাৰ হৈ যায়, কাৰণ অসুবিধা হৈছেনে চলাবৰ কাৰণে? হৈছে বহুত বস্তু আপোনাৰ মই স্পীড টেষ্ট লগাইছিলোঁ, সেইবিলাক ভাঙি যায়। ৰ'ব গাইজ, আৰু এটা কথা আছে। আৰু আমাৰ ডিম্পু বৰুৱাই যে iPhone 14 Pro বিক্ৰী কৰি যে 15 Pro ল'লে, সেইটো আপোনালোকে গম পায় না নাই? তো গাইজ ব্লগ iPhone 15 Pro লোৱা আনবক্সটো চাই লওক। তো গাইজ চাই থাকক ভিডিঅ'টো। এতিয়া চিঙৰ যিটো মজা ঘৰৰ বিচনাখনৰ দৰে ক'তো নাই। আপোনালোকে নতুন বস্তু এটা আনিলে ঘৰৰ বিচনাখনত বহি এইটো খোলাৰ যিটো মজা, সেই মজাটোৰ কাৰণে মই আনবক্সিং ইয়াতে কৰি দেখাম। বিচনা মেইন ভাই, বিচনা মেইন চবতে। এপল 15 Pro Max ডিজাইন বাই এপল ইন কেলিফৰ্ণিয়া, বাট আমি বনাইছোঁ ইন চাইনা। আৰু আইফোনটোৰ কেপাচিটি 256 GB, মানে 15 Pro Max 256 GB তলত নাহেই। 15 Pro আহিব, নৰ্মেল 15 আহিব, 128 বা এনেকুৱা। ইয়াত এইটোৱে কম, তাৰপিছত 512 আহে, তাৰপিছত 1 TB আহে। মানে চবচে কম দামী Pro Max এইটোৱে। আৰু কালাৰ আছে ব্লু টাইটেনিয়াম, যি পাইছোঁ আৰু ইমান হেৰি নাই। আইফোন 15 Pro Max ইয়াত যদি দাম চাই পাওঁ লক্ষী থকা এইটোৱে সেইটো মাল বৰ্তমান সময়ত চবচে। ইয়াৰ ওপৰত নাই আৰু ফোন কিনোৱে আৰু বিশ্বকৰ্মাক চিন্তি ওম জেনেৰেল। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো গাইজ আপোনালোকৰ সৰু ভাইটি বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ সদায় আশীৰ্বাদ কৰি দিব, যাতে বেলেগৰ দৰে ময়ো আগুৱাই যাব পাৰোঁ। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে তো লাইক কৰি যাব। আৰু গাইজ কমেণ্টত কিবা এটা কমেণ্ট কৰি লিখিব ভিডিঅ'বোৰ কেনেকুৱা হয়। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।